ইগল কাপ মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপ 2025 ইগল মাৰ্চিয়েল আৰ্টছ এণ্ড যোগা একাডেমীৰ উদ্যোগ টাংচুডু আৰু হেণ্ড টু হেণ্ড ইভেণ্টত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন। অসমৰ সমৰ কলাক্ষেত্ৰত সংযোজন হ'ল এখন নতুন ক্ৰীড়া প্ৰতিযোগিতা। নাম দিয়া হৈছে ইগল কাপ মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপ। এটা ইগল পক্ষীয়ে যিদৰে অলেখ বাধা অতিক্ৰম কৰি নিজৰ লক্ষ্যত উপনীত হয়, ঠিক একেদৰে খেলুৱৈসকলো যাতে ক্ৰীড়া ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে, এনে এক বাৰ্তাৰে আৰম্ভ কৰা হৈছে ইগল কাপ। গুৱাহাটীৰ বেলতলাস্থিত ইগল মাৰ্চিয়েল আৰ্টছ এণ্ড যোগা একাডেমীৰ উদ্যোগত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা। এই সন্দৰ্ভত জনালে একাডেমীটোৰ মুখ্য প্ৰশিক্ষক মাষ্টাৰ দেৱজিৎ গগৈয়ে। আমি এইটো এটা ইগলৰ প্ৰতীক হিচাপে, যিটো স্কাই ইজ দ্য লিমিট, যিটো কোনো লিমিট নাথাকে আকাশৰ, সেই হিচাপত আমি ল'ৰা ছোৱালীবিলাকক এই উদ্দেশ্যলৈ আগবঢ়াই নিব বিচাৰিছোঁ। যিহেতু ইগল এজন বহুত শক্তিশালী চৰাই হয়, প্ৰতিটো বাধা আওকাণ কৰিও আগবাঢ়ি যাব পৰা ক্ষমতা ৰাখে। সেই হিচাপে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলেও যাতে বা খেলুৱৈসকলে যাতে আমাৰ যিমান ডিচিপ্লিন থাকে বা আমাৰ যিমান নিয়মৰ প্ৰতি থাকে, এক্সাৰচাইজ যিবিলাক থাকে, সেইবিলাক লৈ পিনি যাতে আগবাঢ়ি যাব পাৰে, সেই উদ্দেশ্যে ইগল কাপটো আমি হাতত লৈছোঁ। যাতে আগন্তুক দিনত চাওঁ আমি অল আছাম ইগল কাপ পতাৰ চিন্তা কৰিছোঁ অহা বছৰত। এনেকৈ আগবাঢ়ি যাম বুলি ভাবি আছোঁ। হয়, ইগল কাপৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে দুটা ক্ৰীড়াক্ৰমে টাংচুডু আৰু হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ। দেওবাৰে অনুষ্ঠিত হেণ্ড টু হেণ্ড প্ৰতিযোগিতাত 25ৰ পৰা 30গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ বিপৰীতে টাংচুডু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে প্ৰায় 50গৰাকী বিভিন্ন ক্লাবৰ পৰা অহা খেলুৱৈ। আগন্তুক হেণ্ড টু হেণ্ড নেশ্যনেলত যাতে অসমৰ খেলুৱৈয়ে ভাল প্ৰদৰ্শন কৰিব পাৰে, তাৰ ওপৰত লক্ষ্য ৰাখি খেলসমূহ অনুষ্ঠিত কৰা হৈছে। আনহাতে টাংচুডু নেশ্যনেল আৰু এছিয়ান চেম্পিয়নশ্বিপ অসমত অনুষ্ঠিত কৰাৰ চিন্তা চৰ্চা চলি আছে। অসমৰ লগতে ক্লাবৰ খেলুৱৈসকলে যাতে টাংচুডুৰ আগন্তুক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে, তাৰ ওপৰত লক্ষ্য ৰাখিছে আয়োজক ইগল মাৰ্চিয়েল আৰ্টছ এণ্ড যোগা একাডেমীয়ে। আমি প্ৰথমবাৰৰ কাৰণে হঠাৎ ইগল মাৰ্চিয়েল আৰ্ট এণ্ড যোগা একাডেমীৰ উদ্যোগত ইগল কাপ হিচাপে আমাৰ যিবিলাক ক্লাব আছে, ক্লাবৰ ল'ৰা ছোৱালীবিলাকক আগবঢ়াই নিবৰ কাৰণে আমি খেলখন অনুষ্ঠিত কৰিছোঁ। যাতে আমাৰ যিবিলাক আগন্তুক খেল আছে, খেলবিলাকত আমি যাতে ইয়াৰ পৰাই প্ৰতিভাৱান খেলুৱৈ চিলেক্ট কৰিব পাৰোঁ। হয়, ইয়াত আমাৰ বেছি ক্লাব নাই, 5-6টা ক্লাব জইন কৰিছে। শিৱসাগৰৰ পৰা আহিছে, কামৰূপ মেট্ৰ'ৰ পৰা আহিছে, যিবিলাক আমাৰ ক্লাব নিয়াৰেষ্ট আছে। কিন্তু শিৱসাগৰৰ পৰা আহিছে হেণ্ড টু হেণ্ড ফাইটৰ যিটো ক্লাব আছিলে, সেইটো আহিছে। আমি দুটা ইভেণ্টৰ ইয়াত আমি চেম্পিয়নশ্বিপ কৰাইছোঁ। এটা হৈছে টাংচুডু ইভেণ্ট আৰু এটা আছে হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ। ইয়াৰ পৰা আমি আগন্তুক যিখন আমাৰ নেশ্যনেল হৈ আছে, নেশ্যনেলৰ কাৰণে অলৰেডি ল'ৰা চিলেক্ট হৈছে। সেইখিনি ল'ৰা যাতে আৰু অলপ পাৰফৰ্মেঞ্চ ভাল কৰিব পাৰি, তাৰ গতিকে এইটো আমি হেণ্ড টু হেণ্ডৰ খেলবিলাক অনুষ্ঠিত কৰিছোঁ। আৰু টাংচুডুৰ যিখিনি খেলুৱৈ লৈছোঁ, আগন্তুক আমাৰ নেশ্যনেল এণ্ড এছিয়ান চেম্পিয়নশ্বিপ আমি অসমত পতাৰ কথা চিন্তা কৰি আছোঁ। যাতে অসমৰ আমাৰ এই ক্লাবৰ ল'ৰা ছোৱালীবিলাকে নেশ্যনেলত ভাগ লৈ ইণ্টাৰনেশ্যনেল প্ৰতিযোগিতা যিখন হ'ব, তাত অংশগ্ৰহণ কৰিব পাৰিবৰ বাবে চেষ্টা কৰি আছোঁ। হয়, প্ৰায় হেণ্ড টু হেণ্ডৰ বেছি নাই, 25-30জনমান আছে আৰু টাংচুডুৰ 50জনমান ষ্টুডেণ্ট আছে। হয়, টাংচুডু আৰু হেণ্ড টু হেণ্ড প্ৰতিযোগিতাত পদকজয়ীসকলক প্ৰদান কৰা হ'ল মেডেল আৰু প্ৰমাণপত্ৰ। ইগল কাপৰ এই যাত্ৰা অদূৰ ভৱিষ্যতেও অব্যাহত থাকিব বুলি জনালে আয়োজকৰ হৈ বৰ্ণালী গগৈয়ে। আজি এই পৰিৱেশটো সঁচাকৈ ভাল লাগিছে। প্ৰথমবাৰৰ কাৰণে আমি ইগল মাৰ্চিয়েল আৰ্ট এণ্ড যোগা একাডেমী আমি ইগল কাপ আজি আৰম্ভ কৰিছোঁ। এই বছৰৰ পৰা মানে প্ৰথমবাৰৰ কাৰণে আৰম্ভ কৰিছোঁ আৰু সুদূৰ ভৱিষ্যতলৈ আমাৰ এই যাত্ৰা অব্যাহত থাকিব। ইগল কাপৰ যিটো যাত্ৰা, এইটো অব্যাহত থাকিব। আৰু ইয়াৰ জৰিয়তে আমি যিখিনি আমাৰ ষ্টুডেণ্ট, আচলতে খেলাৰ এটা মানে অনুশীলন টাইপৰে হৈছে। গতিকে খেলাৰ এই বস্তুটো আমি যাতে সিহঁতক ল'ৰা ছোৱালীখিনিক আৰু অকণমান আগুৱাই নিব পাৰোঁ বা সেই এনভাইৰনমেণ্টটো আনিব পাৰোঁ, আমি সেইটো কাৰণে চেষ্টা কৰিছোঁ। আৰু তাৰ উপৰিও আগন্তুক যিখিনি খেল আছে, সেই খেলখিনিৰ কাৰণেও আচলতে তেওঁলোকক অনুশীলন কৰোৱা হৈছে। অভিয়াছলি তেওঁলোকক আমি প্ৰত্যেকজনকে আমি চেষ্টা কৰিছোঁ কিবা এটা মানে তেওঁলোকক মেডেল দিবৰ কাৰণে। তথাপিও আমি খেল হিচাপে যেতিয়া আয়োজন কৰিছোঁ, তেতিয়াহ'লে তাতে আমাৰ গ'ল্ড মেডেল, চিলভাৰ মেডেল, ব্ৰঞ্জ মেডেল এনেকৈ থাকিব। গতিকে যিসকলে এচিভ কৰিছে তেওঁলোকে পাব। প্ৰথম সংস্কৰণৰ ইগল কাপৰ
প্ৰতিযোগিতাস্থলীত উপস্থিত থাকি খেলুৱৈসকলক উৎসাহিত কৰিলে অসম হেণ্ডবল সন্থাৰ সম্পাদক অমল নাৰায়ণ পাটোৱাৰী, অসম ভাৰোত্তোলন সন্থাৰ CEO ভৱজ্যোতি গোস্বামী, সক্ৰিয় ক্ৰীড়া সংগঠক তথা পৰ্বতাৰোহী উপেন চক্ৰৱৰ্তীৰ দৰে বিশিষ্ট ব্যক্তিসকল। অসমত হেণ্ড টু হেণ্ড আৰু টাংচুডুৰ প্ৰচাৰ প্ৰসাৰৰ বাবে কাম কৰি যোৱা মাষ্টাৰ দেৱজিৎ গগৈক সকলোৱে কৰিলে উচ্চ প্ৰশংসা। আমি মাৰ্চেল আৰ্টছ সৰুতে কৰিছিলোঁ স্কুলৰ পৰা। মাৰ্চেল আৰ্টছৰ প্ৰতি এটা দুৰ্বলতা আছে। লগতে আমাৰ দেৱজিৎ গগৈ আমাৰ মাৰ্চেল আৰ্টছৰ যেনেকৈ কামত লাগি আছে অসমত, সেইটো এটা শুভ লক্ষণ বহুত। আৰু আমিও ইয়াতে সন্থাৰ লগত সৰু সুৰাকৈ জড়িত হৈ আছোঁ, হেণ্ড টু হেণ্ডে হওক বা টাংচুৰে হওক, এই দুটা ইভেণ্টত। আৰু মই হেণ্ড টু হেণ্ডৰ ইণ্টাৰনেশ্যনেল ইভেণ্টছৰো গৈছিলোঁ, ৱৰ্ল্ড চেম্পিয়নশ্বিপত গৈছিলোঁ, উজবেকিস্তানত গৈছিলোঁ। গতিকে এটা মানে ৰিলেশ্যন এটা আছে। গতিকে প্ৰথমবাৰৰ বাবে এইটো যিটো ইগল কাপ ইণ্ট্ৰডিউচ কৰিছে এইবাৰ, যে এৱাৰনেছ অনাৰ কাৰণে আমাৰ যিসকল উঠি অহা প্লেয়াৰ আছে, যে আমাৰ গেমটোনো কি। কাৰণ এইটো হেণ্ড টু হেণ্ডটো আমাৰ অসমৰ কাৰণে অলপ নতুন গেম এইটো। গতিকে এৱাৰনেছটো আনিব লাগে চবকে, বা টেকনিকবিলাক কেনেকুৱা আছে বুজিব লাগে। শিকি আছে, আগবাঢ়ি আছে, যথেষ্ট আগবাঢ়িছে। গতিকে আমাৰ আগন্তুক নেশ্যনেল ইণ্টাৰনেশ্যনেল ইভেণ্টবিলাক হ'ব। তাতে যাতে আমাৰ যিখিনি ৰ টেলেণ্ট আছে, যিখিনি আমি ৰ টেলেণ্টটো ক'ত পাওঁ, আমাৰ ক্লাববিলাকৰ পৰা আহে। ক্লাববিলাকৰ পৰা গৈ আমি ডিষ্ট্ৰিক্টত যাওঁ, ডিষ্ট্ৰিক্টৰ পৰা আমি নেশ্যনেলত যাওঁ, নেশ্যনেলৰ পৰা আমি ইণ্টাৰনেশ্যনেলত যাওঁ। এইটো হৈছে আমাৰ খেলৰ প্ৰচিডিউৰ। গতিকে ৰ টেলেণ্টটো থাকে আমাৰ ক্লাববিলাকত, সাধাৰণতে ক্লাব বা গাঁৱতে যি হওক সংঘ বা যিকোনো সৰু সৰু অৰ্গেনাইজেশ্যনবিলাকত থাকে। গতিকে ইণ্টাৰ ক্লাবটো ইয়াত পতাটোৰ উদ্দেশ্যটো এইটো, যে আমাৰ যদি গ্ৰাছৰুটৰ কোনোবা আছে প্লেয়াৰ, সেইখিনিক আমি টেলেণ্ট চাৰ্চ কৰা। হেণ্ড টু হেণ্ড ফাইটিং আৰু টাংচুডু এই মানে এছ'চিয়েশ্যনটো মানে ষ্টাৰ্টিঙৰ পৰাই সকলোবোৰ খেল মানে হেৰি কৰি আছে, মানে কণ্ডাক্ট কৰি আছে। আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মাজত এই গেমটোৰ যিটো মানে বডি কণ্টেক্ট গেমটোৰ মানে প্ৰসাৰৰ কাৰণে যথেষ্ট হেৰি কৰিছে আমাৰ দেৱজিৎ গগৈ। আৰু এই ফাৰ্ষ্ট টাইমৰ কাৰণে ইগল কম্পিটিশ্যন যিটো পাতিছে, ইগল কাপ কম্পিটিশ্যনটো, এইটো ক্লাববিলাকৰ মাজত কৰিছে একচুৱেলি। এই ক্লাববিলাকৰ মাজত কৰি তেওঁলোকে ইয়াৰ পৰা ল'ৰা যিখিনি মানে টেলেণ্ট ওলাব, মানে যিখিনি মানে চিলেকশ্যন হ'ব, সেই চিলেকশ্যনখিনি মানে পাছলৈ যেন মানে নেশ্যনেল বা জুনিয়ৰ নেশ্যনেল বা চবতে যাব পৰাকৈ মানে প্ৰস্তুত কৰি আছে ল'ৰা ছোৱালী। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক প্ৰথম সংখ্যক ইগল কাপ 2025। অনাগত সময়ত ইগল কাপে স্পৰ্শ কৰক ৰাজ্যৰ প্ৰতি জিলা তথা প্ৰতি প্ৰান্তৰ সমৰ কলাৰ খেলুৱৈক। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগৈ স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজিয়েই যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।